আজি ভিডিঅ'টো ষ্টাৰ্টিং কৰিছোঁ ডাৱৰীয়া বতৰৰ পৰা। সেয়া চাওক বতৰ ইমান ডাৱৰীয়া। আজি ভিডিঅ'টো এনেদৰে ষ্টাৰ্টিং কৰিলোঁ, ঠাণ্ডা ঠাণ্ডা বতৰ, এফালে যাওঁ চাই যাওঁ কিনি যাওঁ। আমি এতিয়া অফিচৰ পৰা আহি আছোঁ, আহি পেলাই এয়া মোৰ লগত আছে কৃষ্ণা। তাইক লাষ্টৰ ভিডিঅ'টোতো দেখিছেই। এতিয়া আমি অকণমান ম'ম' খালোঁ, টেষ্টি আছিলে ম'ম'খিনি, কিন্তু খোৱা নহ'ল। এতিয়া অকণমান আগলৈ যাম আৰু কিবা কিবি খাম, ক'ৰবাত সোমাম, দেখাই যাম, আপোনালোকে চাই গৈ থাকিম। লিখিলোঁ ফেচাটো আমি চাইছোঁ, ফটো উঠাইছোঁ আৰু উৰি গ'ল। এয়া চাওক আপোনাৰ হনুমান মন্দিৰ গাৰপতিত আছে। এইটো চাওক ফেচাটো কি ধুনীয়াকৈ আমালৈ চাই আছিলে। এতিয়া আমি আহিছোঁ ষ্টাইল বাজাৰলৈ। এইখন ষ্টাইল বাজাৰ ফ্ৰণ্টটো। এয়া চিৰিকেনেদি আমি উঠি আহিলোঁ। এয়া চাওক, এইফালে টেমা চেমা আছে। এইফালে চাওক সৰু সৰু পোৱালি ফ্ৰক আছে। ফ্ৰককেইটা চাওক কি মৰম লাগিছে, একদম ফেৰী পূৰা ফ্ৰককেইটা ইমানেই ধুনীয়া লাগিছে। সৰু সৰু পোৱালীক পিন্ধালে ইমান ধুনীয়া লাগিব। ছোৱালী মানুহৰ কাপোৰ ইয়াত স্পেচিয়েলি বহুত ধুনীয়া ধুনীয়া আহে। ল'ৰাবিলাকৰ কালেকশ্যনো ভালেই আহে, কিন্তু ছোৱালী মানুহৰ ফ্ৰক বহুত ধুনীয়া লাগে। এইখিনি ল'ৰা মানুহৰখিনি আপোনাৰ 3 বছৰ 4 বছৰ মানৰ হ'ব। ধুনীয়া ধুনীয়াই আছে বাৰু। 199 পৰা 900। কি হয় এইটো? কিচেন টাৱেল? কিচেন টাৱেল লিখা আছে দেখোন। লিখা আছে বাট নাই। এয়া চাওক ধকা দিছে, কিচেন টাৱেল লিখা আছে, কিন্তু কিচেন টাৱেল উল্টা কৰি দিছে। এপ্ৰন নহয়, এপ্ৰনখিনি চাগে বেলেগ জেগাত থৈছে। সেয়া চাগে সেয়া। এইযোৰ চুইদাৰ ছেট চাওক, মই এই কালাৰটো খুবেই প্ৰিয়। এয়া গৰমৰ কাৰণে পিন্ধিবৰ কাৰণে হাফ পেণ্ট বহুত ধুনীয়া ধুনীয়া আহিছে, কটনৰ হয়। আপোনাৰ দাম আছিলে এটা 150K। বহুত ধুনীয়া ধুনীয়া আহিছে আপোনাৰ এয়া টপৰ কালেকশ্যন চাওক। এইটো অনলি 100 ৰুপিজ। এনেই ৰাতি পিন্ধি শুবলৈও ভাল আৰু দিনত পিন্ধিবলৈও গৰমত খুবেই ভাল। এয়া চাওক কুৰ্তি, কটনৰ কুৰ্তি পূৰা দাম আপোনাৰ হৈছে 300। ইমান ধুনীয়া ধুনীয়া কাপোৰটো কোৱালিটিটো আপোনাৰ খুবেই ভাল। চাওক দেখিলেই গম পোৱা গৈছে কোৱালিটিটো আপোনাৰ। ইফালে এয়া চাওক টপ, এয়া আপোনাৰ শ্বাৰ্ট টাইপৰ টপবোৰ যোনবোৰ সেয়া, আৰু এই কুৰ্তি আৰু প্লাজো ছেটবোৰ বহুত ধুনীয়া ধুনীয়া আহিছে। এইটো আপোনাৰ ছোৱালী মানুহৰ কাৰণে জিন্সৰ লগত পিন্ধিব পৰা টপ, বহুত ধুনীয়া আহিছে। এয়া কুৰ্তি ছেট আপোনাৰ 600 আছিলে ছেটটোৰ দামটো। এয়া ট্ৰাউজাৰবোৰ, আৰু এয়া চাওক কুৰ্তিটো। এই কালাৰটো খুবেই ধুনীয়া লাগিছে আপোনাৰ। এই কালাৰটো চাওক, বহুত ধুনীয়া ধুনীয়া কালাৰ কেইটামান আছে। এইটো ফ্ৰক মোৰ খুবেই ভাল লাগিছে। কৃষ্ণাই এনেকুৱা এটা ল'লে বাৰু, সেইখিনি আপোনাৰ দেখুওৱা নহ'ল। মই এই ব্লেক কালাৰটো ল'লোঁ। এয়া চাওক প্লাজো আৰু কুৰ্তি ছেট। অজানিতে মনে মনে ক'লে মোক তুমি, কাষে কাষে হাত ধৰি লৈ যায় নীৰৱে। অজানিতে মনে মনে ক'লে মোক তুমি, কাষে কাষে হাত ধৰি লৈ যায় নীৰৱে। চেনেৰে লাহে লাহে আনি দিয়ে ৰঙতে, কানে কানে কথা দিয়ে তুমি মোক কৈ আছোঁ ইমান ধুনীয়া ফ্লেট, তোমাক ধুনীয়া লাগিছে। শাড়ীবোৰ কিন্তু বহুত ধুনীয়া ধুনীয়া আছে দেই। নতুন কইনাক এইখন শাড়ী পিন্ধিলে কি মৰম লাগিব চাওক। এয়া চাদৰ মেখেলা আপোনাৰ প্ৰাইচ 350 আছিলে, বহুত কমতে আহিছে। এয়া ঘৰত গৰম দিনত নতুন বোৱাৰীৰ কাৰণে পিন্ধিবলৈ খুবেই আৰাম হ'ব। প্ৰহৰে আজি তুমি
ইনায়া বুলি কয় কামৰূপীয়া নামৰ ওচৰত আছে কামৰূপীয়া নামটো IDBI বেংকৰ ওচৰত আছে ষ্টিংভেলী আৰু বেংকটোৰ ওচৰত আজি হুৱৰে তাই ৰোল অৰ্ডাৰ দিছোঁ খাম এইখন মেনুখন আপোনাৰ কম ৰেঞ্জৰ ভিতৰতে আছে ধুনীয়াকৈ এফৰ্ডেবল প্ৰাইচ হয় আহিবচোন খাই চাব কেতিয়াবা অতীত বহু কামনা এধানি এধানি অকলে তেনেকৈ হোৱা নহয় তাৰপিছত এতিয়া খাই চাওঁ কেনেকুৱা লাগে এইটো আপোনাৰ ৰুটি দিছে চিকেন ৰোল খাবলৈ খুবেই ভাল জ্বলা কম খোৱা মানুহৰ কাৰণেতো আৰুহে ভাল জ্বলা একদমেই নাই এনেদৰে দিনটো কটালো আৰু ঘৰলৈ আহি আছোঁ এতিয়া চাওক আপোনাৰ ৰাজেশ্বৰ আমাৰ কচল বুলি ক'লে ঘৰ আহি বনাব লৈছোঁ মাছ আৰু তিহু আৰু আলু অকণমান দিছোঁ তাৰ বাবে মই তিহু আৰু আলু কাটি লৈছোঁ এয়া নহৰু আদা ডিপলি ফ্ৰাই কৰা নাই অকণমান আধা ফ্ৰাই কৰি লৈছোঁ এতিয়া মই তেলত পিঁয়াজ জলকীয়া নহৰুখিনি দি পেলাই ধুনীয়াকৈ ভাজি ল'ম অকণমান ৰঙচুৱাকৈ ভজাৰ পিছত মই জিৰা পাউডাৰ দিছোঁ তাৰপিছত দিছোঁ জলকীয়া গুড়ি তাৰপিছত দিম মই আপোনাৰ নিমখ দিয়াৰ আগতে মই হালধি দি দিলোঁ এতিয়া নিমখ দিলোঁ কিনো মায়া নুবুজো একোকেলা চুকি হাঁহিত তোমাতে মনৰে দুৱাৰ তুমি খোলা না জোনবেলি আকাশৰ তুমি খোৱা না অজানিতে মনে মনে ক'লে মোক কাষে কাষে হাত ধৰি লৈ যায় নীৰৱে অজানিতে মনে মনে ক'লে মোক কাষে কাষে হাত ধৰি